Hello guys, welcome back to my YouTube channel. Guys, আজি মই আপোনালোকক দেখাব বিচাৰিছো ধুবুৰী চিলাৰাই ব্ৰিজখন। মোৰ লগত আছে এজন ইউটিউবাৰ। ইয়াৰ চেনেলৰ নাম হৈছে ৰেহান মিউজিক প্ৰডাকচন আৰু এখন ইয়াৰ স্কুটি হয়। আমি আজি স্কুটিখন লৈ মই আৰু আপোনালোকক চিলাৰাই ব্ৰিজখন দেখাম। সো সকলোৱে জড়িত হৈ থাকক। ইয়াৰ চেনেলৰ লিংকটো মই ভিডিঅ'ৰ লিংক এটা ডেসক্ৰিপচনত দি দিছো। সকলোৱে ডেসক্ৰিপচনটো চেক কৰি কিনি ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ ভিডিঅ'বিলাকে চাব। বহুত ধুনীয়া ভিডিঅ' বনায়। সো আহক আমি আজি সেইখন দলংখন দেখিছে সেই দলংখন দেখাবলৈ গৈ আছোঁ। তো গাইজ মই এতিয়া দেখাবলৈ গৈ আছোঁ মানে এনেই আৰু ওপৰেদি যাম, কিন্তু এতিয়া তলৰ ফালৰ পৰা দেখাবলৈ গৈ আছোঁ। মোৰ ফ্ৰেণ্ডজনে মানে স্কুটিখন আনিব, সেইজন ফ্ৰেণ্ডজন স্কুটিখন আনি আছে এজন। আৰু এইফালৰ পৰা তলৰ ফালৰ পৰা চালে দলংখন একদম বহুত দীঘল হয়, একদম তালৈকে দলংখন বহুত দীঘল আছে। মই দেখাবলৈ গৈ আছোঁ ওপৰৰ ফালে উঠি কিনি, তাৰপিছতে এনেকৈ কৰি সেইফালে এনেকৈ কৰি গৈয়ে থাকিম আৰু। গাইজ জড়িত হৈ থাকক, চাবলৈ পাব দলংখন। ধুবুৰী চিলাৰাই দলং শুনিছে চাগে, চিলাৰাই দলংখনৰ নাম। মই এতিয়া এয়া মেইন ৰোডত উঠিছোঁ। মেইন ৰোডত উঠি এয়া দেখিছে গাড়ী গৈ আছে। দলংখন আছে সেইখন একদম বহুত দীঘল। আমি এতিয়া যাম স্কুটি লৈ। মোৰ ফ্ৰেণ্ডজনে এইফালৰ পৰা স্কুটিখন আনি আছে। সি আহি পালে আমি স্কুটিত বহি যাম। কিন্তু নদীখন বহুত ডাঙৰ, এইখন নদী চাব পাৰে, বহুত ডাঙৰ দেখিছে, একদম বহুত দীঘল। মই ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ, সকলোৱে চাব পাব। তাৰ আগতে ভিডিঅ'টো লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু দলংখন কেনে লাগিছে কমেণ্ট এটা কৰিব। এজন মোৰ ফ্ৰেণ্ডজন স্কুটিখন আনিছে ওপৰলৈ উঠাবলৈ। দলংখন চাওক এবাৰ, বহুত ধুনীয়া দলং, ৰিয়েলকৈ দেখিবলৈ একদম মজা। তামাম দীঘলো হয়, কেমেৰাত অলপ লাগিব চুটি চুটি। এইখন গাড়ী আহি আছে, বাছ নে চুপাৰ হয় এইখন। সকলোৱে জড়িত হৈ থাকক, মই দলংখন দেখাম। জড়িত হৈ থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এগাল এজন মোৰ ফ্ৰেণ্ডজনে আনিছে স্কুটি, উঠাব পৰা নাই, মই তাক উঠাই দিওঁগৈ। সকলোৱে জড়িত হৈ থাকক, মই দলংখন দেখাম বাৰু গাইজ। তো তাৰ স্কুটিখন হৈছে এইখন আৰু সি হৈছে এইটো। মানে স্কুটিখন ইয়াত উঠাবলৈ অলপমান অসুবিধা হৈছিলে, সেইকাৰণে ঠেলি উঠাইছোঁ। আৰু ই হৈছে এইটো। আমি দেখাম এতিয়া দলংখন। বৰ ভটভটিখন গৈছে দেই এইফালে বাল। তাৰ স্কুটিখন হৈছে এইখন, পূৰা টিপ টপ লাইট জ্বলাই আছে গাইজ। দলংখন এইখন, আমি গৈ থাকিম দলংখনৰ ফালে, বলক। তো গাইজ ই হেলমেট পিন্ধি ৰেডি হৈ ল'লে আৰু মই ইয়াৰ ৰেডি হৈ আছোঁ। আমি এতিয়া দুইজনে যাম সকলোকে দেখাবলৈ দলংখন। চ' জড়িত হৈ থাকক, আমি গৈ আছোঁ। মই এয়া স্কুটিত বহিলোঁ আৰু আমি এতিয়া গৈ থাকিম। গৰুলুত আমি উঠিলোঁ দুইটাই। এতিয়া দুইটাই যাম দলংখনলৈ, আপোনালোকক দেখাম দলংখন। তো গাইজ এয়া দলংখন, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইখনে হৈছে দলংখন। তো গাইজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি, যদি ওলাই গৈছে ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে ভিডিঅ'টো লাইক কৰি দিব গাইজ। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব